এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি স্কুললৈ যাওঁতে লগৰ এজনীয়ে এটা বস্তু আনিলে। এইটো হ'ল ৰেডি টু ইট ফুড। এই পেকেটটোৰ ভিতৰতে কিবা এটা থাকে। তাতে মানে দুটা পেকেট থাকে, এটাত চাউল, এটাত মানে ৰাজমাহ। আৰু এই পেকেটটোত অলপ পানী লৈ পেলাই জুখি পেলাই এপেকেট ভৰাই দিব লাগে, মানে ঢালি দিব লাগে। আৰু তাৰ পাছত এনেকৈ আঠা লগাই থৈ দিলে নিজে নিজে অলপ সময়ৰ পাছত গৰম হৈ হৈ ফুলি ফুলি আহি থাকে। তাৰপিছত ইমানেই গৰম হয় যাতে হাতে চুবই নোৱাৰে, বহুত গৰম। আৰু আমি চবেই বাচ্চা আছোঁ, হাতে চুই চুই কিমান গৰম হৈছে, কেতিয়া হ'ব। মানে 10 মিনিটমানত হৈ যায়। আৰু এফালে আমাৰ ডিছ লৈ আহিলে। আৰু খাদ্যটো মেইন নহয় জানো। এইটো মানে তাই গিৰিয়েকে যেতিয়া জংঘলত ডিউটি মাৰিবলৈ যায়, মানে তাততো খোৱাবোৰ অকণ মানে অকস্মাত বনাব নোৱাৰে। সেইবাবে সেই পেকেটটোৰ ভিতৰতে মানে পানী সোমোৱাই দিলে তাত মানে খানা অট'মেটিক হৈ যায় 10 মিনিটতে। তাই কৈ থকা শুনি শুনি বোলো লৈ আহিবিচোন, এদিন আমিও খাই চাম। সেইটোৱে তাই লৈ আহিলে আৰু আমি এতিয়া খালোঁ চবেই, অকণ অকণ টেষ্ট কৰি চালোঁ। বহুত টেষ্টি, মানে নিজে বনালেও মছলা চছলা দি ইমান টেষ্টি নহ'ব। এয়া মানে স্কুল যোৱা সময়কণত আমাৰ খোৱাটোহে মেইন। আৰু এফালে আহিলে মানে চিংৰা আৰু চিপছ, চব চচ টচ লৈ আহিছে, এইবোৰ খাই কৰি ল'লোঁ। আজিলৈ বাই আৰু দেই।